এদিন মাছবোৰ গোট খাই মাছ খোৱা জন্তুবোৰৰ সৈতে ৰণ দিবলৈ থিৰ কৰিবৰ নিমিত্তে মেলমৰা বিলৰ ভগাডুবিতে দুপৰীয়া মেল পাতিলে। সেই মেললৈ ৰৌ, বাহু, শ'ল, বৰালি, কাৱৈ, গৰৈকে আদি কৰি ফুলদৰিকণালৈকে সকলোবোৰ মাছ আহিল। সমজুৱাসকল গোট খালত তপামূৰীয়া বুঢ়া গৰৈকে সকলোৱে সেইদিনাৰ মেলখনৰ বৰমূৰীয়া পাতিলে আৰু লৰবৰ চেঙেলিক পাচনিৰ ভাৰ দিলে। পাচনিয়ে গঙাটোপক মেলখননো কিয় পতা হৈছে সমজুৱাসকলক ভালকৈ বুজাই দিবলৈ কলত গঙাটোপে হাতজোৰ কৰি কবলৈ ধৰিলে, ৰাইজসকল, মই আজি আপোনালোকৰ ভৰিৰ ধূলি মূৰত লৈ আমাৰ পাচনি চেঙেলি ককাইৰ আজ্ঞামতে আশাৰ চেৰে কথা ক'ব খুজিছো। যদি মোৰ কথাত কিবা স্বৰূপে কেনা লাগে, মই ল'ৰামতী মৰুখ বুলি মোৰ জগৰ নধৰি সকলো দায় দুখ মৰিখন কৰিব যেন। আপোনালোকৰ চৰণত মোৰ এয়ে তুতি। সকলো জন্তুৰ ভিতৰত আমাক ঘাইকৈ মানুহ নামৰ জন্তুবোৰে বৰকৈ হিংসা বৈৰিতা কৰে। সিহঁতে আমাক জাল, পলো, জুলুকি, পাউৰি, চেপা, ঠুহা আদি নানা যন্ত্ৰেৰে ধৰি তপত তেলত আৰু পকা আঙঠাত পেলাই ভাজি, পুৰি, পাতত দি, খৰিকাত দি সিজাই পকাই খায়। কিন্তু এটা কথা ৰাইজে মন কৰি চাব যে সিহঁতে যদিও আমাক এইদৰে ধৰি নানা শাস্তি দি খায়, তথাপি সিহঁতক আন আন পশুজাতিৰ গোলাম কৰিহে ঈশ্বৰে চৰ্জি পঠিয়াইছে। আপোনালোকে মানুহ নামৰ এই জন্তুবোৰৰ ঘৰে প্ৰতি চাই ফুৰকগৈ, দেখিব সিহঁতে গৰু, ম'হ, ঘোঁৰা, ছাগলী আদিৰ কিদৰে গোলামী কৰিব লাগিছে। গৰু ঘোঁৰাক সিহঁতে খাবলৈ ঘাঁহ দিছে, শুবলৈ খেৰ পাৰি দিছে, থাকিবলৈ ঘৰ সাজি দিছে। গৰু, ঘোঁৰা, ছাগলীৰ গোবৰ আৰু লাট পৰ্যন্ত এই বহতীয়াবোৰে উকতি চাপ কৰিছে। ৰাইজসকল, এক প্ৰকাৰে চাবলৈ গ'লে এই মানুহ জাতিটো আগৰ কালত গৰু পোৱালি আছিল যেন মনে ধৰে, কিয়নো সিহঁতে গৰুৰ গাখীৰ খায়। পশু জাতিৰ ভিতৰত দেখা যায় যে মাকৰ গাখীৰ খাইহে পোৱালি ডাঙৰ হ'ব পাৰে। এইবোৰ কথা ভালকৈ ভাবি চালে মানুহ জাতিটো যে গোট গৰু আৰু সমূলি বুদ্ধি নাইকিয়া সেইটো ভালকৈ বুজিব পাৰি। এতেকে এনে গৰু মানুহক আমি তিলিকতে বধ কৰি আধ্যা কৰিব পাৰিম হক। ৰাইজসকল, মই মূৰ্খমতী ল'ৰা। মানুহৰ বিষয়ে সকলোবোৰ কথা মই ভালকৈ জুকিয়াই লৈ ভাঙি পাতি আপোনাসকলৰ আগত ক'ব পৰা নাই। মোৰ মাহী গেদগেদি এই মেললৈ কিয় আজি অহা নাই ক'ব নোৱাৰো। তেওঁ ইয়াত থকাহেঁতেন জন্তুৰ ভিতৰত কোলাধম এই মানুহবোৰৰ বিষয়ে আৰু ভালকৈ বৰ্ণাই আপোনাসকলৰ আগত ক'ব পাৰিলেহেঁতেন আৰু সিহঁতক কেনেকৈ মাৰিব পাৰি, কি গুণ, কি ব্যৱস্থা সকলোবোৰ বহলাই ক'ব পাৰিলেহেঁতেন। কাৰণ তেওঁৰ মুখখনি বহল। সেই মুখখনিৰেই মোৰ গেদগেদী মাহীয়ে আগৰ কালত কুৰুক্ষেত্ৰৰ যুঁজত 18 অক্ষহীনী সৈন্যৰ ভিতৰত অকলে 1 অক্ষহীনী কিলিছিল বুলি শুনিছো। এতেকে তেওঁক বেগতে মতাই আনি মোৰ কথাৰ প্ৰমাণ লওক। গঙাটোপৰ কথা শুনি তেতিয়াই মেলৰ বৰমূৰীয়া গৰৈয়ে চেঙেলি পাচনিক হুকুম দিলে যে গেদগেদী বাইক এতিয়াই অনাব লাগে। তৎক্ষণাত পাচনিয়ে গৰৈ চিৰিকা এটাক গেদগেদীৰ ঘৰলৈ লৰুৱাই পঠিয়াই দিলে। গৰৈয়ে গেদগেদীৰ ওচৰ পাই মাত লগালে, গেদগেদী বাই, গেদগেদী বাই, সবাহলৈ যায়নে নেযায়? গৰৈৰ কথা শুনি গেদগেদীৰ টিকচি বিকচি খং উঠিল। গেদগেদীয়ে গৰৈক জোকোৰা মাৰি উত্তৰ দিলে, বন্দিত ভংমৰা, পোৱালি খোৱা, নেযাওঁ যা। এই উত্তৰ শুনি গৰৈয়ে অপমান পাই উভতি আহি সমজুৱাসকলক জনালত গঙাটোপে নিজেই মাহীয়েকক মাতিবলৈ মেলৰ বৰগৰাকী বৰমূৰীয়া গৰৈৰ অনুমতি লৈ লৰ ধৰিলে।
গেদগেদীবায়ে যদিও গৰৈ চিৰিকাৰ আগত খং কৰি মেললৈ নেযাওঁ বুলিছিল, তথাপি ৰাইজৰ হুকুম পেলাব নেপায় বুলি ভাবি কাচি পাৰি সেন্দুৰৰ ফুট ৰেঘালৈ ওলাইছিল। এনেতে গঙাটোপে ওলালহি। গঙাটোপে মাত লগালে, কাঞ্চনমতী আই, কাঞ্চনমতী আই, সবাহলৈ যায় নে নেযায়? গঙাটোপৰ সম্বন্ধটো শুনিয়ে গেদগেদীৰ মূৰৰ পৰা খং শৰ্মা পলাবলৈ তৎ নেপালে। হৰিষতে গেদগেদীয়ে উত্তৰ দিলে, এৰা ভালেহে জানে ভালৰ মূল, আমাৰ গঙাধৰ বোপানে কোন? ব'লা গঙাই বোপা, যাওঁ ব'লা। মাহীয়েকৰ মুখৰ শলাগনি আমাৰ গঙাই বোপাৰ দুই কাণৰ বিন্ধাই দি হু হু কৰে যেতিয়াই সোমাবলৈ ধৰিলে, গঙাই বোপা আনন্দত উত্ৰাৱল হৈ পৰিল। আগেয়ে তেওঁক সেইদৰে কোনেও শলগা শুনা নাছিল। সেই দেখি তেওঁ হাতেৰে স্বৰ্গখন ঢুকি পোৱা যেন লাগি গপত উফন্দি পৰিল। মাহীয়েকৰ কথাষাৰ গঙাটোপে মনত যিমান পাগুলিবলৈ ধৰিলে, সিমানে তেওঁৰ পেটটো উফন্দিবলৈ ধৰিলে। উফন্দা পেটটো খোজে পতি উফুন্দাই উফুন্দাই খোজকাঢ়ি আহি গঙাটোপ যেতিয়া সবাহৰ ওচৰ পালেহি, হঠাৎ পানীহিলৈ ফুটা দি শব্দ কৰি তেওঁৰ পেটটো ফুটি থাকিল। গঙাটোপৰ পেট ফুটাবৰ শব্দটো হিলৈৰ শব্দ যেন হৈ ওলোৱাত সমজুৱাসকলে ভয় খাই দিহা দিহি পলাই পত্ৰং দিলে।